ভাস্কৰ লুইট ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। নমস্কাৰ, মই ভাস্কৰ আৰু ভিডিঅ'টো আজি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু যাবলৈ লৈছোঁ আমি এখন ঠাইলৈ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক, ক'ত যাওঁ কি কৰোঁ গম পাই থাকিব। আমি আহি এইখিনি চক্ৰকাটা বুলি কয়। চক্ৰকাটাত আহি আমি দাদা এজনক লগ পালোঁ। তেখেতৰ হাইৰোডৰ কাষতে তেখেতৰ দোকানখন আৰু তেখেতে বিভিন্ন ধৰণৰ কাঠৰ সামগ্ৰী, বাঁহৰ সামগ্ৰী নিজে হাতেৰে নিৰ্মাণ কৰে। দাদাজনক আমি চিনাকি হৈছোঁ দাদাজনৰ লগত। দাদা, আপোনাৰ চিনাকিটো? নমস্কাৰ, মোৰ নাম মৌমিতাভ পাঠক। দাদা, আপুনি যিবিলাক কাঠৰ কাম কৰে, এইটো বটল বাঁহ এই বটলটো কিমান দাম? ইয়াৰ বাহিৰে আপুনি বহুত বস্তু বনাওঁ। তেখেতে বহুত কিবা কিবি বনায়। চাউল এইবিলাক বিভিন্ন ধৰণৰ মোমেণ্টো আছে, মোমেণ্টো বনায়। এইবিলাক কাচু ঘৰত ধুনীয়াকৈ সজাই থ'বলৈ আপোনালোকে দেখিবলৈ পাইছে, খুব মৰম লগা। এইবিলাক ধৰা মোমেণ্টৰে না চব। এইবিলাক কাঠৰে ধুনীয়াকৈ সজাইছে, তাত বাৰ্নিছ কৰিছে, ৰং সানিছে, খুব ধুনীয়া হৈছে, ভাল লগা আছে। আৰু এটা মৰম লগা হাতী পোৱালিও দেখাব পাইছোঁ, হাতী পোৱালি ধুনীয়াকৈ বনাইছে। আপোনালোকে যদি লাগে দাদাৰ নম্বৰটো আমি দি দিম, আপোনালোকে দাদাক যোগাযোগ কৰিব। আৰু ইয়াতে ধুনীয়াকৈ এটা ঢোল, এটা গড়, শিঙা, জাপিখনেৰে ধুনীয়াকৈ এটা মমেণ্টো বনাইছে। আপোনালোকে এটা দেখিবলৈ পাব, এটা গড়, ঢোল, এটা পেঁপা দিছে ধুনীয়াকৈ, আৰু এখন জাপি। তো ধুনীয়াকৈ কাঠৰ মমেণ্টটো বনাইছে। আপোনালোকক যদি এনেকুৱা ধৰণৰ বস্তু আপোনালোকৰ প্ৰয়োজন হয়, তো আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব। দাদাৰ নম্বৰটো মই দি দিম। অকল এয়া নহয়, আৰু ধুনীয়া কেইখনমান ফটো বনাইছে দাদাই। দাদা সেইটো চাওক, ডক্টৰ ভূপেন হাজৰিকাক ধুনীয়াকৈ অংকন কৰিছে। দাদা, এইটো আপুনি অংকন কৰিছে? দাদা, এইটো আপুনি বিক্ৰী কৰিবনে কোনোবাই যদি লয়? কিমান মান দাম? 5,000। কিমান দিন মান সময় লাগিছে? আৰু এখন আমাৰ এপিজে আব্দুল কালাম ধুনীয়াকৈ বনাইছে। দাদা, কি কাপ ব্যৱহাৰ কৰিছে আপুনি? গামাৰি। আৰু এয়া আছে আমাৰ মহাত্মা গান্ধী, ধুনীয়া আছে। আপোনালোকে এইবিলাক যদি প্ৰয়োজন হয়, আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব। দাদাৰ নম্বৰটো মই দিম। এটা স্বামী বিবেকানন্দ বনাইছে, ধুনীয়াকৈ বনাইছে। দাদা, এনেই আপুনি কিমান মান দিন মানে এই কামটোৰ লগত ধৰিছে? মোটামুটি 10-12 বছৰ। মানে কেনেকৈ আপোনাৰ মনত আহিলে চিন্তা কৰিলে? সৰুৰ পৰা আপোনাৰ ছবি অঁকা তেনেকুৱা ধৰণৰ কামৰ লগত জড়িত। আপুনি কেতিয়াবা ভাবিছেনে এইটোকে মই বৃত্তি হিচাপে লওঁ বুলি? মই সৰুৰ পৰাই কৰোঁ, ভবাটো নাছিলোঁ। বিক্ৰী হয়, ভাল লাগে আৰু। মানে যেতিয়া আপুনি কৰা কামটো মানে বেলেগে বিচাৰে, তেতিয়া মনত ভাল লাগে। ধন্যবাদ জনাইছোঁ আপোনাক, কামৰ মাজতে আপুনি অলপ সময় দিলে। আৰু লগ পাম কেতিয়াবা।
দাদাজন সঁচাই খুব ধুনীয়া কাম কৰে, কাঠৰ হওক মানুহৰ হওক খুব ধুনীয়া কাম কৰে। আপোনালোকে যদি এই বস্তুবিলাক ল'ব বিচাৰে দাদাজনক যোগাযোগ কৰিব। ইয়াতে নম্বৰটো আছে, নম্বৰটো ওলাই আছে, আপোনালোকে নম্বৰটোত যোগাযোগ কৰি আপোনালোকে ল'ব। খুব ধুনীয়া বস্তু বনায়, আপোনালোকে ব্যৱহাৰ কৰি ভাল পাব। আপোনালোকক যদি কিবা বটল লাগে, বাঁহৰ তেনেকুৱা বটল, সেয়া আপোনালোকে তেখেতৰ তাত পাব। যদি বনাতে দুতৰা যদি আপোনালোকে বিচাৰে দুতৰা পাব। তো আপোনালোকে নম্বৰতে যোগাযোগ কৰি ল'ব। আহি আমি ডিজনী আহি পালোঁ। ডিজনীত আহি মানৱ চেণ্টাৰ আমি ৰখিছোঁ আৰু ইয়াতে সকলোৱে চাহ একাপকৈ খালোঁ। আৰু মোৰ পিছফালে আছে ইগ্ৰদা আছে পিছফালে, আৰু প্ৰবীণ আছে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। লগ পাম নতুন এটি ভিডিঅ', নতুন এখন ঠাইত। তো আজিলৈ এৰিছোঁ। জয় অসম।